ঢিঙত পুনৰ ডকাইতিৰ ঘটনা। ঢিঙৰ সোণাৰীগাঁৱৰ দলঙত বাইকত অহা ডকাইতৰ দলে গুলীয়ালে এজন যুৱকক। যুৱকজন বেচামাৰীৰ চহেল আহমেদ। যুৱকজনৰ মূৰত গুলীয়ালে ডকাইতৰ দলে। ওচৰ চুবুৰীয়াই চিঞৰ বাখৰ কৰাত পলায়ন কৰে ডকাইতৰ দলটোৱে। ঢিং আৰক্ষীয়ে মুমূৰ্ষ অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি নগাঁৱলৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত উদ্ধাৰ খালী মেগজিন আৰু এখন চোকা অস্ত্ৰ। ঢিং আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। বহুত দিন ধৰি মানে 4-5টা আমাৰ গাঁৱৰে 4-5টা বহুত বেয়া মানে বহুত বিপথে পৰিছে। কিছুমান ল'ৰাই মানে টাৰ্গেট কৰি লৈছে, তাক মাৰিব, তাক এক্সিডেণ্ট কৰাব, তাক নাইকিয়া কৰি নামকেইটা কি আজাহাৰুদ্দিন আছিল আৰু কিবা নাম 4-5টা ল'ৰা আৰু এবাৰো তাক বেলেগ কেছ এটাত ফচাই থৈছে এনেকুৱা টাৰ্গেট কৰি। এতিয়া আকৌ এক্সিডেণ্ট নে এইটো মাৰ্ডাৰ গম নাপাওঁ কি কৰিছে। তাক বাইকখন নতুন বাইক KTM এইটো লৈ যাব, চুৰি কৰিব ওলাইছে, ডকাইতি কৰিব ওলাইছে নে কি কৰিম সেইটো আমি গম নাপাওঁ ভালকৈ। তো এতিয়া তাত পেলাই থৈ গৈছে ইয়াক মাৰি নে এক্সিডেণ্ট কৰি। এতিয়া ক'লৈ লৈ গৈ আছা? এতিয়া আমি নগাঁও হস্পিটেললৈ গৈ আছোঁ। নাম কি তোমাৰ ককায়েকৰ নাম? সুহাইল আহমেদ। ঘৰ কোন জেগাত? ঘৰ ঢিং বেচামাৰী। দেউতাৰ নাম কি আছিলে? ইদ্ৰিছ আলী। ঢিঙৰ পৰা চাইফুল ইছলামৰ প্ৰতিবেদন, ডি নিউজ আছাম।